हेलो गुड मर्निंग और जो भिडिओ आबेली आपलोड करो तेने गुड इवनिंग। आज मैं आसो जोरहाटर जालुकनी इतो जोरहाटत एन अर्किड पार्क आसे माने कले एक्चुअली मैं यार जालुकनी आटलान्टिक सिनियर सेकेंडरी ताते टीचार करूँ और मोर यार स्टूडेंटे कले जे सर इतो इतना एनेके एन अर्किड पार्क आसे और मैं जोरहाटत जे एन अर्किड पार्क आसे সেই কথাটো मैं गम नापाওঁ काजिरঙাখনৰ কথা गम पाওঁ। তাৰপিছত ইহঁতে মাতিলে তাৰপিছত ইয়ালৈ আহিলোঁ আহি সেই জেগাডোখৰলৈ যাম আৰু তাৰ আগতে ষ্টুডেণ্ট দুটাক মই চিনাকি কৰি দিছোঁ। এইফালে এয়া হৈ গ'ল ফৰেষ্ট শশাংক তাৰপিছত এয়া হৈ গ'ল ত্ৰিদীপ। বাকী সেই জেগাডোখৰ পালেহে গম পাম যে তাত অৰ্কিডে ওলায় নে কি ওলায়, যিহেতু সেইটো কথা গম নাপাওঁ। এতিয়া ইহঁতে লৈ যাব তালৈ, এতিয়া আমি তালৈ যাম। তাৰপিছত ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। আমি আহি অৰ্কিড পাৰ্কখনৰ ওচৰ পাই গ'লোঁ। একচুৱেলি এইখন অকল অৰ্কিডে নহয়, এইখন একচুৱেলি বটানিকেল গাৰ্ডেন হয়। ইয়াত অৰ্কিডো আছে আৰু মানে বাকী কিছুমান স্পেচিছো আছে আৰু ভিতৰলৈ গ'লেহে ডিটেইলছ গম পোৱা যাব। এতিয়া ভিডিঅ'টো তেন্তে ষ্টাৰ্ট কৰোঁ। এণ্ড ৱেলকাম টু মাই চেনেল বিগ উইক ফুডিজ। উদ্যানখনৰ নাম হৈ গ'ল সাহিত্য মনীষী উপবন আৰু এড্ৰেছটো হৈ গ'ল কুন্দাৰগাঁও তিতাবৰ যোৰহাট, মানে তিতাবৰ যি জালুকনী জেগা সেইখিনিত। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ ব'লক। ইয়াতে আমি উপবনখনত পাই তাৰে যোনে চোৱা চিতা কৰে তেখেতক আমি লগ কৰিছোঁ। মানে যিহেতু আমি ইয়াৰ বিষয়ে একো নাজানো, তেখেতে আমাক গোটেই ডিটেইলছ বুজাই দিব যে ক'ত কি আছে টোটেল বা অৰ্কিড কিমান আছে গোটেই কথাখিনি। তেখেতৰ নাম হ'ল ৰঞ্জিত দা। এয়া ৰঞ্জিত দা। ইয়াত টোটেল কিমান আছে অৰ্কিড? অৰ্কিড 200 আপোনাৰ 30 জাতীয় আছে। 230 জাতি হয়। আৰু অৰ্কিডৰ বাহিৰেও বেলেগ গছ আমাৰ ইয়াত মানে মেডিচাইন আছে, ফল মূলৰ আছে, টিম্বাৰ গছ আছে। তাৰমানে মেডিচাইনে ধৰক এই জাৰুৰ পৰা ধৰি ইত্যাদি অন্য একদম সমস্ত হেৰিলৈকে আছে, মাধুৰী বনলৈকে আছে। আপোনাৰ ধৰক ইয়াত আমাৰ যিবিলাক পৌৰাণিকৰ বস্তু ইয়াত চব পাব তাৰমানে। এতিয়া আমাৰ 800 টোটেল হেৰি হৈছে 30 জোপা হৈছে। আছে এই আপোনাৰ অৰ্কিডৰ পৰা মেডিচাইনৰ পৰা টিম্বাৰলৈকে চব ধৰি। ঠিক আছে। আপোনালোকে গম পালে যে ইয়াত 230 প্ৰকাৰৰ মানে 230 স্পেচিছ অফ অৰ্কিড আছে ইয়াত। মই ৰঞ্জিত দাৰ লগত গৈ গোটেই এৰিয়াটো একবাৰ চাই লওঁ, তেতিয়ালৈকে আপোনালোককো মই ইয়াৰ এৰিয়াটো মানে অলপ ভিউ এটা দিছোঁ, সেইটো আপোনালোকে এনজয় কৰক, মানে ভালকৈ চাওক। আৰু ইয়াৰ বিষয়ে গোটেইখিনি মানে অৰ্কিড কোনফালে আছে কি কথা সেইখিনি জেগা গৈও দেখাম। আৰু মই সেইখিনি বিষয়ে জনালৈকে আপোনালোকে এই এৰিয়াটোৰ এটা ভিউ লৈ লওক। বাই বাই। এইবোৰ আপোনালোকে যিমানবোৰ গছ পুলি দেখিছে এইবোৰ চব টেঙা জাতীয় উদ্ভিদৰ গছ। এইবোৰ চব ইয়াত টোটেল 36টা প্ৰজাতিৰ আছে। এইজোপা হৈ গ'ল ঠিক তেনেকৈ থেৰেজু টেঙা আৰু এইজোপা নাম হৈ গ'ল কাউৰী থেকেৰা। মই আজি প্ৰথম শুনিছোঁ নামটো, মই আগে পিছে শুনা নাই কাউৰী থেকেৰা। বেক চাইডৰ এইখিনি হৈ গ'ল তৰাপাত আৰু এয়া হৈ গ'ল চিত্ৰনলা ন? হয়, চিত্ৰনলা। আৰু এইফালে আছে কেকটাছ আৰু এইটো হৈ গ'ল ইয়াৰ গ্ৰীণ হাউচ। সাংঘাতিক ঢেকীয়া এজোপা দেখাইছোঁ, এইজোপা নাম হৈ গ'ল কপৌ ঢেকীয়া। মই আজিলৈকে দেখা নাই। এতিয়া আমি ৰঞ্জিত দাৰ লগত অৰ্কিড চেম্বাৰৰ ফালে গৈ আছোঁ। এইফালে ইয়াত বিভিন্ন প্ৰকাৰৰ অৰ্কিড আছে। প্ৰথমতে কৈছিলে যে 230 স্পেচিছ অফ অৰ্কিড ইয়াত আছে বুলি, সেই তাৰে বেলেগ বেলেগ অৰ্কিডবোৰ এতিয়া আমাক দেখাব। আৰু সেই দুটা এক্সট্ৰা গাইড মোৰ ষ্টুডেণ্ট দুটা শশাংক আৰু ত্ৰিদীপ।
এইজোপা যি অৰ্কিড দেখিছে ইয়াৰ নামটো হৈ গ'ল বেম্বো অৰ্কিড। আৰু এইজোপাৰ নাম কি ক'লে? পাতাবাহাৰ ৰেড দিব। পাতা এইটো পাতাবাহাৰ ৰেড দিব। পাতাবাহাৰ ৰেড ৰিভাৰ। এইখিনিতে দি দিব পাৰি। ইয়াৰ পাতবোৰ মানে ৰঙা হৈ যায়। এই গছজোপাটো বেলেগ বেলেগ প্ৰজাতিৰ অৰ্কিড লাগি আছে। এইটো এটা ইয়াত আৰু এইফালে ওপৰলৈও আছে। এইবোৰ যিবোৰ অৰ্কিড দেখিছে এই অৰ্কিডবোৰ গ্ৰাউণ্ড অৰ্কিড বুলি কয়। মানে ইহঁতে মাটিত থকাৰ কাৰণে ইহঁতক গ্ৰাউণ্ড অৰ্কিড বুলি কয় ন। এইবোৰ কাঠৰ টুকুৰাবোৰ যিবোৰ দেখিছে তাতো এইবোৰ বেলেগ বেলেগ প্ৰজাতিৰ চব অৰ্কিড লাগি আছে ইয়াত। আৰু এইবোৰ অৰ্কিড যিটো আমাৰ কপৌ ফুল ঠিক তেনেকুৱাই, খালি আমাৰ ইয়াত যিটো কপৌ আছে সেইটো প্ৰজাতি নহয়। ইয়াৰ কপৌবোৰ বেছি দীঘল হয়। যিহেতু গোটেই অৰ্কিড চেম্বাৰখন লাহে লাহে দেখাই থকাটো মানে সম্ভৱ নহয়। সম্ভৱ হয় মানে যদি দেখাওঁ তেতিয়া ভিডিঅ'টো বহুত দীঘল হৈ যাব। মই আপোনালোকক অকণমান চিনেমেটিক ভিউ টাইপত মই গোটেই জেগাডোখৰ দেখাই লৈছোঁ। আৰু তেতিয়ালৈকে ৰঞ্জিত দাৰ লগত বাকী জেগাডোখৰ চাই আহোঁ, আপোনালোকে তেতিয়ালৈকে সেইখিনি চাওক। যিডাল লতাডাল দেখিছে এই লতাডালৰ নাম হৈ গ'ল বৰঘিলা। নামটো কেলৈ বৰঘিলা হ'ল সেইটো মই নাজানো বাৰু। ইয়াত নামটো দি থোৱা আছে বৰঘিলা। এই লতাডাল অকল এইখন পাৰ্কতহে পোৱা যায়, বেলেগত নাই বৰ্তমানলৈকে। আৰু এই লতাডাল যিডাল দেখিছে এইডালৰ নাম হৈ গ'ল শগুনী লতা। শগুনী লতা আচলতে অমৰ লতা বুলিও কয় ন। এই লতাডালৰ আচলতে 100টা গুণ থকাৰ কাৰণে এই লতাডালৰ নাম হৈ গ'ল শগুনী লতা। শগুনী লতা। আৰু এইডাল লতা হৈ গ'ল জ্যেষ্ঠ মধু। এই পাণ খাওঁতে দিয়ে যে টুকুৰা বহুত ধুনীয়া গোন্ধাই থাকে। এইডাল পুলি হৈ আছে, মানে ইয়াৰ যেতিয়া ডাঙৰ হৈ যায় তেতিয়া ইয়াৰ সেই ঠাৰিবোৰৰ পৰা তেনেকৈ বনায়। এই চেম্বাৰটোত বেলেগ বেলেগ টাইপৰ বাঁহ গছ আছে। ইয়াত টোটেল 42টা স্পেচিছৰ বাঁহ গছ আছে। বাকী ৰঞ্জিত দা আপোনাৰ ইয়াত কিমান দিন হৈ গ'ল কাম কৰি থকা? মোৰ 2007 চনৰ পৰাই আৰম্ভ কৰা। আগত আছিলে আপোনাৰ নাৰ্চাৰী। এতিয়া 2019 চনৰ পৰা 19 চনৰ লাষ্ট তাৰমানে হেৰিৰ পৰা 20 চনৰ পৰা এইটো বায়'ডাইভাৰ্চিটি পাৰ্কলৈ হেণ্ডঅভাৰ কৰি দিছে। বায়'ডাইভাৰ্চিটি পাৰ্ক আচলতে এইখন অৰ্কিড পাৰ্ক বা বটানিকেল গাৰ্ডেন বুলি নহয়, আচলতে হৈ গ'ল বায়'ডাইভাৰ্চিটি পাৰ্ক। ইয়াত এখন মানে চৰকাৰীভাৱে অপেনিং কৰা 11 মাহ হৈ গ'ল। একদম 11 মাহ হৈ গ'ল। কেতিয়া অপেনিং কৰিছিলে? এই 31 জুলাই, যোৱা বছৰ 31 জুলাই পাৰ্কখন। আৰু ইয়ালৈ আহিবলৈ কিবা এণ্ট্ৰি ফিজ তেনেকুৱা কিবা কিবি থাকে নেকি? এতিয়া বৰ্তমানলৈকে নাই। এইখন খোলা বায়'ডাইভাৰ্চিটি পাৰ্কখন খোলা ইয়াত 11 মাহ হৈ গ'ল। যোৰহাটৰ বহুত ওচৰতে আছে। যেনেকৈ মই যোৰহাটৰ হৈ গম পোৱা নাছিলোঁ, ঠিক তেনেকৈ মোৰ নিচিনাকৈ আৰু বহুতে গম নাপায়। আৰু এই গোটেই কথাখিনি গম পালোঁ মোৰ ষ্টুডেণ্ট দুটা, শশাংক আৰু ত্ৰিদীপৰ কাৰণে। মানে ইহঁত দুটাৰ কাৰণে গম পালোঁ। ইহঁত দুটা নথকা হ'লে মানে এই জেগাডোখৰ বিষয়ে গম নাপালোহেঁতেন। আৰু গোটেই এৰিয়াটোৰ বিষয়ে ধুনীয়াকৈ বুজাই দিলে ৰঞ্জিত দা। আপোনালোকে যেতিয়া আহে ৰঞ্জিত দাই আপোনালোকক ধুনীয়াকৈ বুজাই দিব। যিহেতু এতিয়ালৈকে ফ্ৰী হৈ আছে, গতিকে সোনকালে আহক, পইচা দি পিছত চাব নালাগে। আহিলে ধুনীয়াকৈ ৰঞ্জিতে গোটেইখিনি বুজাই দিব। যিহেতু খোৱাটো মেইন, আমি খাই জীয়াই আছোঁ বা খাবলৈ জীয়াই আছোঁ, কথা ঠিক একেটাই। ইয়াত খাবলৈ নাছিলে কাৰণে এয়া মেনেজ কৰি লৈছে ইহঁতে। গোটেই এৰিয়াটো দেখালোঁ। আজি আপোনালোকক গোটেই অৰ্কিড পাৰ্কখন দেখালোঁ, মানে বায়'ডাইভাৰ্চিটি পাৰ্কখন দেখালোঁ। ৰঞ্জিত দাহঁত ইয়াতে বহুত কষ্টৰে কাম কৰি আছে, বহুত ধুনীয়াকৈ ৰাখিছে। যোৰহাটৰ ইমান এটা ধুনীয়া জেগা বহুত মানুহে চিনি নাপায়, গতিকে আহিব, চাব। যোৰহাটৰ লগতে আন জেগাৰো যিমানবোৰ মানুহে এই ভিডিঅ'টো চাই আছে ইয়ালৈ আহিব। আপোনালোকে যেতিয়া যোৰহাট আহিব এই জেগাডোখৰলৈ আহিব। যোৰহাটৰ জালুকনীত আছে এই জেগাডোখৰ। টাউনৰ পৰা ঠিক 15 কিলোমিটাৰমান দূৰত হ'ব। আৰু যোৰহাটৰ যিখিনি মানুহ আছে ইয়ালৈ আহক, ধুনীয়াকৈ চাওক। যোৰহাটৰে এটা বহুত ধুনীয়া ঠাই হয়। টোটেল ৰঞ্জিত দা ইয়াত কিমানখন বায়'ডাইভাৰ্চিটি পাৰ্কৰ কাৰণে চিলেক্ট হৈছিলে? 22খন কৈছিলে ন? 22খন। আৰু এইখনে 1 নম্বৰ পজিশ্যন পাইছিলে। আৰু এইখনে 1 নম্বৰ পজিশ্যন পাইছিলে। যোৰহাটৰে জেগা, কিন্তু আমি গম নাপাওঁ। গতিকে এতিয়া যিহেতু মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পালে, গতিকে আহিব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু লগতে চেনেলটো কি কৰি দিব? ছাবস্ক্ৰাইব কৰি দিব।